নমস্কাৰ, পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ত। তো আপোনালোকে থাম্বনেইল আৰু কেইটামান শ্বৰ্টছ চাই গম পাই গৈছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। তো আজিৰ ভিডিঅ'ত মই ড্ৰয়িং কৰিম কাঠৰোকা যোনটো চৰাই বুলি কয়, সেই চৰাইটো মই আজি ড্ৰয়িং কৰিম বুলি ভাবিছোঁ। ডাইৰেক্ট গছত অলপ 3D টাইপ কৰিম বুলি ভাবিছোঁ। আজি ছবি আঁকিব আমি গৈ আছোঁ। নদীৰ পানীও বাঢ়িছে, গম পাইছে চাগে যোনে যোনে নদীৰ ওচৰত থাকে। জেগাখিনিত আৰু আপোনালোকে এবাৰ ভিউটো চাই লওক, একদম ধুনীয়া পৰিৱেশ। আৰু আজি ইডাল গছতে ড্ৰয়িং কৰিম বুলি ভাবিছোঁ। দেখিছে গছডালে কালাৰ হালধীয়া টাইপ হৈ গৈছে, মানে এতিয়া মই বৰ্তমান হৈ লৈছোঁ ৰেডি, আৰু এতিয়া ছবিখন আঁকিব বাকী। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু প্ৰথমে মই চিৰিজ পেপাৰ এখন লৈছোঁ যাতে গছডাল অলপ চাফা কৰি ল'ব, কাৰণ লেতেৰা বহুত হৈ থাকে।
ছবিখন চালে আপোনালোকে ভিডিঅ'টো কেনেকুৱা হৈছে মোক এটা কমেণ্ট কৰি জনাব, কমেণ্ট কৰিব নাপাহৰিব, তেতিয়া মই গম পাম ছবিখন কেনেকুৱা হৈছে। আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আহি থকা নতুন এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু আজি ভিডিঅ'টো বেছি দীঘল নকৰি সামৰণি ইয়াতে মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।